নমস্কাৰ বন্ধু বান্ধৱীসকল ইপা মেটেকা ফুল আৰু মেটেকা ফুল দেখিবলৈ বৰ ধুনীয়া মেটেকা সাধাৰণতে পানীতে হয় পথাৰত হয় বা দ পানীত থকা ঠাইত হয় আৰু মই সেই পথাৰৰ পৰা আনি পেলাই এইদৰে ৰোপণ কৰি থৈছো দুটা বাকেটত আৰু বৰ ধুনীয়াকৈ ফুলিছে ইয়া মেটেকা ফুল পায়া দেখিবলৈ ধুনীয়াই কিন্তু ইয়াৰ পাতো বহুত কামত আৱশ্যক হয় আৰু লগতে ইয়াত কলমৌ ৰুই থৈছো মেটেকা গছজোপা ৰুবৰ কাৰণে একো সাৰ দিব নালাগে অকল পানী আৰু মাটি দি অকণমান মাটি দিব লাগে পানী বেছিকৈ দি পুঙি থকাকৈ দিব লাগে আৰু ইয়াত ফুলিছে ইমান ধুনীয়াকৈ ফুলিছে ফুলবোৰ বৰ ধুনীয়া দেখিবলৈ ফুলৰ লগতে ইয়াৰ পাতবোৰ বাগিচাখনৰ সৌন্দৰ্য কৰে আৰু ইয়াৰ ৱাটাৰ ফ্লাৱাৰ হিচাপে মেটেকা আপোনালোকে ৰোপণ কৰিব পাৰিব কিন্তু মই অকল ফ্লাৱাৰৰ কাৰণে ৰোৱা নাই ইয়াৰ পাতবোৰ সাৰ তৈয়াৰ কৰিব পাৰি ইয়াৰ পাতৰ পৰা মেটেকা গছজোপাৰ বেছিকৈ বৃদ্ধি হৈ যায় সেই বৃদ্ধি হোৱা পাতবোৰ মই কাটি পেলাই ৰ'দত শুকুৱাই তাত কেঁচা গোবৰৰ পানী ছটিয়াই পেলাই ৰ'দত শুকুৱাই থওঁ আৰু তাৰ সেই শুকানখিনি গছৰ গুৰিত দিব লাগে ইমান ধুনীয়া সাৰ হয় আপোনালোকে দি চাব পাৰে যদি ঘৰতে ওচৰতে তেনেকুৱা মেটেকা গছ আছে মই বিশেষকৈ এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কেনেকৈ বনাই কাৰণ মোৰ কেঁচা গোবৰৰ অভাৱ হ'ল কেঁচা গোবৰ নথকাৰ কাৰণে মই বনাব পৰা নাই আপোনালোকক আভাসটো দিছোঁ পাৰিলে আপোনালোকে বনাব পাৰিব আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ সুন্দৰকৈ ফুলিছে ফুলপাহ আৰু ইমান মাইল্ড কালাৰ মানে পাতল মানে ভাইলেট কালাৰ টাইপ তেনেকুৱা ভাইলেটো নহয় আচলতে আকৌ কি কালাৰ ক'ব নোৱাৰোঁ ইমান ধুনীয়া আৰু পাতবোৰো একেবাৰে চিকমিকাই থাকে একো ইয়াত যত্ন ল'বলৈ দৰকাৰ নাই এজোপা গছ ৰুই দিয়ক আপোনালোকে বহুত হ'ব খালি পানী থকা ঠাইত ৰুব শুকান মানে মাটি যেনেকৈ গছ পুলিবিলাক ৰুওঁ তেনেকৈ নুৰুব পানী দি পেলাই ৰুব পানী বেছিকৈ দি পেলাই ৰুব লাগে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও কিবা এটা দিব পাৰিছোঁ আৰু যদিহে মোৰ ভিডিঅ' চাই পেলাই ভাল লাগিলে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰা নাই যদিও ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ আহোঁ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থাকিল